জনপ্ৰিয় ধাৰাবাহিক সূৰুযমুখীৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শেৱালী অৱশেষত মাহীয়েকৰ ওচৰলৈ আহিব আৰু তেতিয়া মাহীয়েকে শেৱালীক প্ৰশ্ন কৰাত তুমি আসলতে কাৰ লগত আহিছা তেতিয়া শেৱালীয়ে মাহীয়েকক মই অকলে আহিছো তেওঁৰ গাটো যে বহুত বেয়া এই বুলি কয় আৰু তেতিয়া মাহীয়েক তেওঁৰ গাটো যদি বেয়াই তুমি কিয় আহিছা এই বুলি প্ৰশ্ন কৰা শেৱালী বহুত বেছি কান্দে ইফালে আপোনালোকে দেখিবলৈ পাব শুন আজি বহুত বেছি চিন্তাত পৰিব পাজিয়ে কোৱা কথাবোৰ সঁচাই নেকি সঁচাকৈ শেৱালীয়ে মোৰ অন্তৰত স্থান লাভ কৰিছে নেকি মই বাৰু তাইৰ কথা কিয় ইমান ভাবি আছো আৰু শেৱালীৰ প্ৰতি মোৰ ইমান চিন্তা কিয় হৈছে এই সকলোবোৰ কথা ভাবি থাকিব এতিয়াই বাৰু সোণৰ শেৱালীৰ প্ৰতি প্ৰেম জাগি উঠিব নেকি বাৰু জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত লগতে আপোনালোকে দেখিবলৈ পাইছিলে পুৱতিয়ে প্ৰাৰ্থনা কৰিছিল যাতে শেৱালী আৰু উভতি নাহে এতিয়া বাৰু আজি সোণে শেৱালীক উভতি আনিবলৈ চেষ্টা কৰিবনে সোণ বাৰু যাবনে শেৱালীৰ ওচৰলৈ গতিকে সকলোবোৰ জানিব পাব আপোনালোকে আহিবলগীয়া খণ্ডটিত গতিকে সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ